বন্ধুসকল আজি মই আহিছিলো লিটঙত আৰু লিটঙত এইফালে খুব ধুনীয়া পাতবোৰ পোখালে এফালে বৌ এজনী একদম মানে এটা ছাগলী আনিব গৈছিলে এজনী মই আহিবলৈ খেদাই আহিছে এই কি খবৰ এইয়া চিনি পাওঁ নাই এজনী ইমান মজা লাগিছে আৰু ইয়াৰ লিটঙত আহিলোঁ বৌহঁতকলৈ আহিছিলোঁ এনেকৈ একদম মানে বৌহঁতৰ বাগানখনত এতিয়া চাহপাত ছিঙিব হৈ গ'ল আৰু বিদায় লৈছোঁ আৰু গৈ আছোঁ দীঘলী পথাৰলৈ গৈ আছোঁ এতিয়া জপনা সোমাই থোৱা বৌহঁতক এনেই পিছে কোৱা কিবা এটা আজি মানে দীঘলী পথাৰত আছোঁ আৰু দীঘলী পথাৰ ভিনিদেউ ঘৰত আছোঁ আৰু ভিনিদেউৱে মৌ পালন কৰে ভলভলীয়া আমি যাক ভলভলীয়া বুলি কওঁ মৌ পালন কৰে ভিনিৰ সৈতে এতিয়া মৌ পাৰিব গৈ আছোঁ অকণমান মৌ পাৰি থকা পৰিৱেশটো দেখাই দিম ন ভিনি ঠিক আছে ভিনি হেৰি না গামলাটো লৈছ যে তামোলখন খাই ল ডাঠকৈ ভিনিয়ে তামোলখন ডাঠকৈ খাই লৈছে আৰু এতিয়া গৈ আছোঁ বলক এইয়া গৈ আছোঁ মৌ পাৰিবৰ কাৰণে এতিয়া দেখিছোঁ এইফালে ছাগলী পোৱালি দিলে আজি এটি এইটো ইয়াতে আছে মানে কোদালিতে আছে দে কৃষ্ণ হওক দে আছে না ভিনি কিবা অনুমান পাইছ তাক মাৰিলি কিহৰ কাৰণে মাৰিলি ভিনি তলত যাব আচ্ছা ভাঙিবৰ কাৰণে হয় আৰু মানে নমস্কাৰ কৰি লৈ লোৱা হৈছিলে হয় এইটো মানে ইয়াৰ কাৰণে হ'ল এতিয়া উঠাবলৈ এতিয়া উঠাবৰ কাৰণে সুবিধা উঠাবৰ কাৰণে সুবিধা লোৱা হৈছে হয় এতিয়া এইমতে উঠাই হয় এইখন এইভাগে এইয়া উঠাই দিলে দেই এইভাগে দাঙি এইভাগে এইখন এইফালে থলো এইবোৰ হৈছে এইটো মৌ পালনৰ ব্যৱস্থা মৌ পালনৰ আচ্ছা বহুত চাক আছে দেখোন পিনি বহুত চাক বনাই দিয়া আছে হয় এইটো এটা চাক ইয়াতে আছে সেইটো আনি লগাব লাগে আছেই হয় এইবোৰ পুৰা হোৱা নাই হয় বাকীটো এইফালে আছে পুৰাটো হয় কিমান দিনৰ পৰা আপুনি এনেদৰে মৌ পালন কৰি আছে এইটো হ'ল আমাৰ মানতে কমচে কম 10 বছৰ মানেই হৈ আছে এইটো 10 বছৰ মানে হৈ গ'ল ন মৌ পালন কৰি থকা দে ঠিক আছে ভিনি এচাকমান দাঙি চোৱা এইফালে ফুৱাইছে কিহৰ কাৰণে এইটো মৌটো তলত যাব লাগিব মাকখিনি এইটো উঠাবৰ কাৰণে হয় এতিয়া ফুৱাই দিলে মানে তললৈ যায়গে মানে তলত গুচি যাব হয় এইটো উঠাবৰ কাৰণে সুবিধা হ'ব হয় জন লাইটটো দিয়াচোন এই আপোনালোকে দেখি আছে ভলভলীয়া বৰ্তমান যিটো বক্স আছিলে ইয়াত মানে মৌ এইখিনি মৌখিনি এতিয়া চাক কেইবা চাকো দিছে ইয়াত এচাক দুচাক 3 চাক 4 5 6 7 8 9 চাক ইয়াত দি থোৱা আছে এচাক এতিয়া উঠাব এতিয়া অকণমান উঠাই থকাৰ পৰিৱেশটো দেখাই দিবৰ কাৰণে মই প্ৰয়াস কৰিছোঁ লাইটটো দেখাই দিয়া ভালকৈ এয়া কাটিছে এইয়া আচাক দাঙিছে আপুনি এইবিলাক এতিয়া লম মাৰিব তললৈ এয়া মোৰ মোবাইলৰ স্ক্ৰীণতো পৰিছে কেমেৰাটোত পৰিছে ভলভলীয়া এটা ভলভলীয়া বুলিয়ে কয় ন আমাৰ ভাষাত ভলভলীয়া হয় পেনপেনি মৌ বুলি কয় কিছুমানে হয় এই আচাক দাঙিলে ইয়াত ৰস আছে ৰস হ'লনে ৰস আছে হয় চাকটো সম্পূৰ্ণ পুৰঠ নহ'ল নেকি পিনি ইমানে পুৰঠ হয় টোপ আছে আৰু পুৰঠো হৈ আছে এই চাকটো চাক মানে এইটো বেলেগকৈ এটা বনাই গৈছে এইবোৰ জোলটো খাই দিছে হয় এইবিলাক জোলটো আকৌ খাই দিছে খাই দিয়াৰ কাৰণে উঠাই দিয়াৰ লগে লগে জোলটো খাই দিয়ে মানে
এইটো এটা নতুনকৈ বনাবলৈ লৈছিলে এইটো হয় 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 নতুন অঁ এইটো নতুন বনাইছিলে বনাইছিলে আচ্ছা, এইটোত আচ্ছা। একো নাই আচ্ছা এইটোত নাই অলপ খং উঠিছে অঁ তেওঁলোকৰ হয় 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 এইটো জোকাই দিয়া হৈছে ন হুম 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 জোলটো খাই দিলে নাই এই বৰষুণটো কৈ দিছে তো হুম জোলটো নাই অঁ টোপটোহে আছে এতিয়ালৈকে অলপ বৰষুণ দিলে মানে সিমান ৰস গোটাব নোৱাৰে অঁ এইটো বাক্সা ঢাকনিত শাকটো আনিলোঁ খালোঁ আৰু ভিনিৰ পৰা মৌ পালনৰ বিষয়ে যথেষ্ট কথা মই জানিলোঁ আপোনালোককো কৈ দিওঁ যে এই ছিজনত আচলতে এতিয়া সৰিয়হ আৰু কিহ নাহৰ কৰিব এতিয়া আচ্ছা এতিয়া বৰ্তমান সৰিয়হ ফুলাৰ যিবোৰ ৰস গোটাইছে তাৰ ৰসবিলাক ইমান চোকা নহয় বুলি কৈছে এতিয়া নাহৰ ফুলিব নাহৰ ফুলা সময়ত মহৰ যিটো ৰস আনিব সেইটো বহুত চোকা বুলি কৈছে বহুত ভাল ন ভাল আৰু ভিনি এনেদৰে মৌ পালন কৰি আছে ঘৰতে ইয়াৰ পৰা আপোনাৰ কিবা লাভালাভ হৈছেনে আপুনি মৌ পালন কৰি লাভ আছে হয় এক কোৱাৰ্টাৰত 200 টকাকৈ বিক্ৰী কৰে এক কোৱাৰ্টাৰত 200 টকাকৈ বিক্ৰী কৰে মানে বছৰটোত কেইবাৰমান আপোনালোকে বিক্ৰী কৰিব পাৰে বছৰত মূলতে এইটো 15 দিনত হৈ যায় একদম এটা চমু ব্যৱসায় বুলি ক'ব লাগিব 15 দিনৰ মূৰে আপোনাৰ কেই লিটাৰমান ওলায় এইটো 15 দিনত মই এনেকুৱা 4টা কোৱাৰ্টাৰ পূৰা মানে বিক্ৰী কৰিব পৰা হয় 15 দিনত 4টা কোৱাৰ্টাৰ তেতিয়াহ'লে 15 দিনত আপুনি 800 টকা 15 দিনত 800 টকাকৈ একদম চমু আপুনি একো কৰিব নালাগে কেৱল বাকচ এটাত ভৰাই থ'লে হ'ল মহে নিজে ইয়াৰ ৰস গোটাই ল'ব ঠিক আছে অনুপমান কাকপথাৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম সকলোকে জয় অসম